ৰেডি ঠিক আছে ব'লা। নমস্কাৰ সকলোকে, অসমবাসী ৰাইজ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে। আজি আমি জ্যোতিষ্ময় দা, মই আৰু সত্য গৈ আছোঁ আপোনাৰ চৰাইদেউৰ লাংকুৰি আৰু দেওশাললৈ। তো তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ তিনিওজনে বাইকত, মই আৰু সত্যদা। মই চলোৱা নাই, সত্যদাই চলাই আছে। নেক্সট এতিয়া আমি প্ৰথমতে গৈ সত্যদাৰ বাইকখনত অকণমান তেল ভৰাই ল'ব লাগিব, তেলটো কমি আছে। চাই থাকক ভিডিঅ'টো, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, যদি কিবা ভুল হয় কমেণ্টত জনাই দিবলৈ নাপাহৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। Left. জ্যোতিষ্ময় দা, জ্যোতিষ্ময় দা জলদি আহা, কিমান ওপৰলৈ উঠিব আছে দেখা নাই? ৰখি ল'বা, মই নোৱাৰিছোঁ। সত্য ভাগৰ লাগিছে নাই? জ্যোতিষ্ময় দা ভাগৰ লাগিছে নাই? জ্যোতিষ্ময় দা বহি দিলা আৰু আধা যাব আছে। যিমান আহিলা সিমান। তাৰপৰা চোৱা ভিউটো চোৱা। একদম ধুনীয়া কথা এটা ক'লা। নামা টাইমত হেলমেটকেইটা পিন্ধি ল'ব লাগিব। নমস্কাৰ, মোৰ নাম মৃদুল কোঁৱৰ। হয়, মই ওচৰৰে বাসিন্দা। হয়, তাকে আমি এতিয়া লাংকুৰিলৈ আহিছিলোঁ। আপুনি ইয়াৰ বিষয়ে অকণমান কিবা ক'লে ভাল পাম। আচলতে আহোমসকল আহিছিলে 1228 চনত। হয়। আহি তেওঁলোকে হাবুং, টিপাম এনেকৈ থাকি মেলি শিমলুগুৰি চন্তক হৈ ঘূৰি আহি তেওঁলোকে এই অঞ্চলটোত ৰাজধানী পাতিছিলে। আমি এতিয়া বৰ্তমান এইটো লাংকুৰি দৌলৰ একদম কাষত উপস্থিত আছোঁ। এইটো লাংকুৰি দৌল হয়। লাংকতে আমাৰ এইটো দুটা টিলা সমান্তৰালভাৱে আছে। এই টিলাটো এইটো লাংকুৰি দৌল, অৰ্থাৎ লাংকুৰি মানে শিৱ। তেওঁলোকে শিৱক পূজা কৰিছিলে কাৰণে এইটো দৌল নিৰ্মাণ কৰিছিলে। এতিয়া এইটো ভগ্নাৱশেষ অৱস্থাত আছে। তাৰপিছত ইফালে আমাৰ পূবলৈ দেওশাল, এইটো ইয়াতকৈ অলপ উচ্চ হয়। তাৰ ওপৰত শাল আছিলে। গোসাঁনী পূজা কৰিবৰ কাৰণে তেওঁলোকে
বলি বিধানবিলাক তাতে কৰিছিলে। এতিয়া শিলৰ খুঁটা 3টা আছে, বাকী 2টামান খুঁটা ভাঙিছে। তাৰে বাকী অৱশিষ্টখিনি আমাৰ সেই দেওশালত আছে। এই অঞ্চলৰ নামনিতে যি স্থায়ী ৰাজধানী পাতিছিলে, সেই ৰাজধানী 1253 চনত ৰাজধানী পাতি নাম দিছিলে চেৰাইদৈ। চে মানে নগৰ, ৰাই মানে জিলিকা, দৈ মানে পাহাৰ। পাহাৰৰ ওপৰৰ জিলিকা নগৰ বুলি কোৱা হয়। ঠিক একেধৰণে বৰগোহাঁই আছিলে লাঙি পানী হিয়া। লাঙি বৰগোহাঁই পুখুৰী খন্দাইছিলে। লাঙি বৰ কওঁতে লাঙি বৰগোহাঁই এটা চুটিকে কওঁতে লাঙি বৰ হৈ গৈছে। লাঙি বৰটো গৈ অপভ্ৰংশ হৈ লেঙিবৰ হৈছে। এইটো এই অঞ্চলটো এই পঞ্চায়তটো আমাৰ লেঙিবৰ বুলি কোৱা হয়। সিফালে যিটো লেঙিবৰ পুখুৰী আছে, প্ৰায় 20 বিঘামান মাটি এটা পুখুৰী আছে। আৰু ইয়াত যেতিয়া ৰজাসকল মৰে, মৰাৰ পাছত ৰজাসকলৰ মৃতদেহবিলাক লৈ যোৱা যায়। আমাৰ এতিয়া এই দেওশালৰ একেবাৰে মানে উত্তৰ দিশতে হ'ব। উত্তৰ দিশত একেবাৰে নামনিতে 7জন ৰজাৰ মৈদাম আছে। তাৰে 2টামান মৈদাম খান্দি সদ্যহতে নষ্ট কৰিছে। বাকী 4টামান মৈদাম অক্ষত অৱস্থাত আছে। সেই ইয়াত যেতিয়া ৰজাসকলৰ ৰাজধানী আছিলে, এই চৰাইদেউত ৰাজধানী থাকোঁতে 7জন ৰজা ইয়াত ৰাজত্ব কৰিছিলে। 7জনৰ ৰজাৰ মৈদামটো ইয়াতে আছে বুলি ঠাৰ কৰা। আপোনাক লগ পাই ভাল লাগিল হ'লে। ধন্যবাদ। তো সঁচাকৈ জেগাডোৰ বহুত ভাল লাগিলে ইয়ালৈ আহি। তো কিছুমান দুষ্কৃতিকাৰীয়ে কৰিছে এইবিলাক ধ্বংস, কিন্তু এইবিলাক নকৰিব লাগে আৰু চৰকাৰ প্ৰশাসনেও ইয়াৰ ব্যৱস্থা কৰি দিব লাগে। নে কি কয়? ৰাইট কৈছে সত্যতা। এইটোৱে প্ৰত্যেকে যদি এনেকৈ ৰাইট হিচাপে ভাবে, তেতিয়াহ'লে নিশ্চয় আমাৰ জেগাবিলাক সংৰক্ষিত হৈ নিশ্চয় থাকিব। আৰু আমি এতিয়া লগ পোৱা খুৰাজনে কোৱাৰ মতে জেগাডোখৰ সুৰক্ষা ব্যৱস্থা কৰা হৈছে অলৰেডি। এতিয়া লগ পালোঁ আমি, খুৰাজনে ক'লে সেয়া লাংকুৰি দল আছিল। এতিয়া আমি গৈ আছোঁ দেওশাললৈ। দেওশালটো আৰু ওখ লাংকুৰি দলতকৈ। প্ৰথমতে যিমান দেখিছিলে, এতিয়া আমি গৈ আছোঁ। সত্য নিশ্চয় ভাগৰিছে। তেন্তে ব'লক এতিয়া আমি পোনে দেওশালকে দেখাওঁ আপোনালোকক। আৰু ইয়াত থকা এই চাইনবোৰ্ডবিলাকে মাদকদ্ৰব্য বৰ্জন, ধপাত বৰ্জন আদি চাইনবিলাকে জেগাডোখৰ গুৰুত্বটো বজাই দিছে আৰু বুজাই দিছে সকলোকে যে ইয়াৰ গুৰুত্বটো। হয় সত্য, আহা আকৌ। লিখি দিয়া আছে সম্পূৰ্ণ কফিৰ দেওঘৰ, চেৰাইদৈ। চৰাইদেউ আমাৰ গৌৰৱ। তো আগতে কৈছিলে তেওঁ যে চৰাইদেউ শব্দটো চেৰাইদৈ চেঞ্জিং হৈ হৈছে। এতিয়া হালৰ অৱশিষ্টটো আছেগৈ আৰু যিমানখিনি আছে দেখাইছোঁ আপোনালোকক। ইয়াৰ ভিতৰলৈ হয়তো আমি ডাইৰেক্ট সোমাই যোৱাটো ভাল নহ'ব চাগে। তো আৰু এয়া ফাইনেলি শিলকেইটা, কিছুমান শিল ভাগি গৈছে। কিছুমান শব্দ আখৰ 1640 কিবা এটাত 64 লিখা আছে।